শনি দেৱে বহুত কষ্ট পোৱাৰ পিছত এয়া আজি সোমবাৰে ডাক্তৰৰ ওচৰলৈ আনিছোঁ। ডাক্তৰ নাছিল বাবে আনিব পৰা হোৱা নাছিলে আৰু এয়া অলপ সময় জামতো ফচিলোঁ। আজিকালি ইমান জাম হোৱা হৈছে। আৰু এয়া ভিতৰত এই দাদাজনেও বহুতখিনি সহায় কৰি দিলে। এয়া প্ৰেছাৰ আৰু চুগাৰটো চেক কৰি ডক্তৰৰ ওচৰলৈ লৈ যোৱা হৈছিলে। মাৰ আচলতে ইয়াতো বিপিটো আৰু আপোনাৰ চুগাৰটো চেক কৰোঁতে ঠিকেই ওলাইছিলে, নৰ্মেলে ওলাইছিলে আৰু ঘৰতো চেক কৰা হৈছিলে। তাতো মানে যিমানখিনি থাকিব লাগে গোটেইকেইটা ঠিকেই আছিলে, কিন্তু তথাপিতো কি হৈছে মানে বুজি পোৱা হোৱা নাছিলে। ইয়াত আপোনালোকে মাক এনেদৰে দেখা পাইছে যদিও সেই দুদিনটো মাৰ মাতবোল প্ৰায় মানে নোহোৱা হোৱা নিচিনাই হৈ গৈছিলে। এটা দুটাকেও কথা ক'ব পৰা নাছিলে। আৰু এয়া ডক্তৰৰ ওচৰত যোৱাৰ পিছত মেডিচিন এসোপামান লিখি দিলে। তাকে ল'লোঁ মেডিচিনখিনি, এয়া বহুতখিনি। আৰু ব্লাড আৰু ইউৰিনটো টেষ্ট কৰিব দিলে। ব্লাডটো দি থৈ অহা হ'ল বাৰু। আৰু প্ৰায় 1-1.5 ঘণ্টামান এনেদৰে যোৱাত মাও বিৰাট অশান্তি পাই গৈছিলে। কি হ'ল বোলে? ভাগৰ লাগিছে, ইয়াতে শুব লাগে। মই মেডিচিন লৈ আছোঁ, এয়া মেডিচিন দিছে, খাব লাগিব দেই। অলপ মানে চিঞৰ বাখৰ আৰম্ভ কৰিছিলে খাব আৰু লাগিব। যে মই লগালগ আহি গ'লোঁ। ব্লাডটোহে দিয়া হ'ল আজি, বাকী ইউৰিনটো পাছত ল'ম বুলি পেলাই আমি ফটাফটকৈ গুচি আহিবলগীয়া হ'ল আৰু।